নমস্কাৰ প্ৰিয় দৰ্শকসকল, মই দেৱাশ্ৰী দেৱী। কালাৰ্ছ অফ লাইফৰ মোৰ আজিৰ ব্লগলৈ সকলোকে স্বাগতম। আৰু আজি হৈছে ছানডে, এতিয়া প্ৰায় দুপৰীয়াই হ'ল আৰু 2টামানেই বাজিলে। এয়া ল'ৰাক ভাত খুৱাইছোঁ আৰু ভাবিলোঁ আজি দুপৰীয়াৰ পৰাই ব্লগ এটা ষ্টাৰ্ট কৰোঁ। একচুৱেলি ৰাতিপুৱা কিবা অলপ ঘৰুৱা কামতে ব্যস্ত আছিলোঁ, দৈনন্দিন জীৱনৰ কাম কাজ কাৰণে ব্লগটো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট নকৰিলোঁ। ভাবিলোঁ আজি দুপৰীয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ। আৰু আজি মূৰ চুৰ ভালকৈ শ্বেম্পু কৰি ভালকৈ মাস্ক লগালোঁ। এতিয়া মূৰত গামোচা আছেই, শুকাওঁতে অলপ টাইম লাগে, গতিকে সেয়া। আৰু আজি আমাৰ লাঞ্চৰ কাৰণে দুপৰীয়া খাবলৈ চিম্পলে, আজি বেছি একো নাছিলে। এগ কাৰী বনালোঁ, এখন মিক্স ভাজি আৰু অলপ চাটনি আছিলে, তেনেকুৱা মগু বুটৰ এনেকৈ মিক্স কৰি অলপ জিঞ্জাৰ গাৰ্লিক দি এখন চাটনি বনালোঁ। সেয়াই আৰু ল'ৰাক ভাত খুৱাই আছোঁ। তাক খুৱাই হ'লে আমি খাম, আৰু কি বিশেষ স্পেচিয়েল কি নাই কি কৰোঁ কানেক্টেড হৈ থাকিব। হাই এভৰিৱান, অথনি ব্লগটো ষ্টাৰ্ট কৰিলোঁৱে, তাৰপাছত আৰু খোৱা বোৱাবোৰ কৰিলোঁ, অলপ ৰেষ্ট ল'লোঁ। এতিয়া অকণমান ওলাই আহিছোঁ, এতিয়া প্ৰায় 3:30মান বাজিছে। অকণমান ভাবিলোঁ ওলাই যাওঁ। ল'ৰাটোৰ কেইটামান মেডিচিন ল'বলগীয়া আছিল, আৰু আমাৰ ঘৰৰ কেইটামান বিশেষ মেডিচিন তেনেকুৱা জাতীয় আৰু দেউতাকে ল'ব, আমি গাড়ীৰ পৰা নানামো বাৰু, এনেই আমি গাড়ীতে বহি থাকিম। এনেই ওলাই আহিলেও অকণ মনটো ভাল লাগে, নহয় জানো? যিহেতু বাহিৰত গাড়ী মটৰবোৰ দেখা যায় বা বাহিৰৰ পৰিৱেশটো দেখিলে অকণমান ভাল লাগে। চ' সেয়ে ভাবিলোঁ অকণমান ওলাই আহোঁ। আৰু সেয়াই আৰু ৰাস্তা ঘাটবোৰ ইমান খালী নহয়, আছে গাড়ী মটৰবোৰ চলি আছে, বাইক ভেহিকেলছবোৰ চলিয়ে আছে তেনেকৈ। আৰু সেয়া আৰু আমাৰ ইফালে সৰুকণে পূৰা গাড়ীৰ মিউজিক ছিষ্টেমটো থাকে নহয়, এইটো পূৰা একদম পূৰা টিপি আছে, কোনফালৰ পৰা পকাব পাৰে কি নাই, পূৰা একদম টিপাত ব্যস্ত। সব কাছে স্যানিটাইজার। গাড়ীৰ পৰা নামিলেহে মাস্ক পিন্ধিম দেই, এতিয়া পিন্ধা নাই। গাড়ীৰ ভিতৰৰ ঘৰত থকা মানুহকেইজনৰ আগতৰ কেলৈ পিন্ধিব লাগে। আমাৰ চলোৱাজনে পিন্ধিছে, কাৰণ ৰাস্তাত পুলিচ পালে অকণমান ৰিস্ক হৈ যাব পাৰে, সেইকাৰণে তেওঁ পিন্ধে। মই কিন্তু গাড়ীৰ পৰা যদি নামিব লগা হয় বিশেষ কাৰণে তেতিয়াহে পিন্ধিম। চ' মেডিচিনছকেইটা ল'লোঁ, বা ঘৰৰ সৰু সুৰা যিকেইটা বজাৰ আছিল সেইকেইটা কৰিলোঁ। কৰি মেলি অকণমান আৰু ৰাস্তাই ৰাস্তাই ফুৰোঁ বুলি আহি ফাইনেলি আমি প্ৰতীক্ষা হস্পিটেলৰ আগেদি আহি বোলো এনেই অকণমান ওলাই যাওঁ। আহি আমি চন্দ্ৰপুৰ পানীখাইটি ফালে আহি পালোঁহি। আৰু এইখিনিতে খুব ধুনীয়া কেইটামান পিকনিক স্পটো আছে, যিসকলে আহিছে চাগে দেখিছেই। কোনো মানুহ নাই। প্ৰথমতে ভাবিলোঁ যদি মানুহ থাকে গাড়ীৰ পৰা নানামো, কিন্তু যিহেতু কোনো মানুহ নাই আৰু চাৰিওফালে একদম গ্ৰীনাৰী, আৰু সেই আগত ব্ৰহ্মপুত্ৰ নদীখন আছে, অলপ দেখাম আপোনালোকক। চ' গাড়ীৰ পৰা অকণমান নামিছোঁ আৰু ভাবিছোঁ অকণমান এনেই খোজকাঢ়োঁ, অকণমান ৱাকিং কৰাও হ'ব, আৰু গ্ৰীনাৰী এনভাইৰনমেণ্টৰ মাজত আহি ভালো লাগে। সেয়া আহিলোঁ, কাৰণ বেলেগ জেগাত ফুৰিব যোৱাটো এতিয়া পচিবলে নহয়, আৰু গতিকে মানুহ নাথাকা জেগাত আৰু অকণমান নেচাৰেল এটা গ্ৰীনাৰী এনভাইৰনমেণ্টত আহি ভাল লাগিছে। মনজিত, কেনেকুৱা লাগিছে ফুফু আহি? ভাল লাগিছে? ভাল পোৱা? তুমিতো ফুফু আহিলে ভাল পোৱা, হয়নে নহয়? ভাল লাগিছে? সেইখন নদী অকণমানকৈ চকা মকাকৈ ওলাইছে, আৰু গছ গছনিবোৰৰ আৰু এখন সেইখন নাও চলি আছে, গতিকে বৰ বেছি ভালকৈ উজ্জ্বলকৈ দেখিব পৰা নাই আৰু গছ গছনিবোৰ থকাৰ কাৰণে। তাৰপিছত বেক হৈ আহোঁতে আমি হাতীচিলাত এখন খুব ধুনীয়া নাৰ্চাৰী পালোঁ। একচুৱেলি নাৰ্চাৰীত মোৰ আহিবলগীয়া হৈয়ে আছিলে, কিন্তু সময় সুবিধা পৰিস্থিতিৰ কাৰণে আহিমকৈ আহিব পৰা নাছিলোঁ। যিহেতু মাজতে মই আপোনালোকক বেলকনিখনত কৈছিলোঁ যে মোৰ কিছুমান টাব বেয়া হৈ গৈছে, বা অকণমান নতুন ফুলি বা তেনেকুৱা নতুন প্লেণ্টছ কিছুমান লগাবলগীয়া হৈ আছে। সেয়ে আজি ভাবিলোঁ সুবিধাও পালোঁ, আৰু ৰাস্তাতে অন দা ৱে পৰোঁতে দেখাও পালোঁ। আৰু নাৰ্চাৰীখন মানে আহি এইটোৱে কাৰণেই ভাল লাগিলে, খুব ধুনীয়া, তেওঁলোকে পাহাৰ কাটি তাতে বনাইছে, আৰু তাতে তেওঁলোকৰ লগতে থকা ৰেচিডেঞ্চটোও কৰিছে, আৰু লগতে এখন নাৰ্চাৰীও কৰিছে। সেইকাৰণে খুব ভাল লাগিছে, আৰু পাহাৰৰ একদম ওপৰত, আৰু তেওঁলোকৰ ঘৰটোৰ টপ ফ্ল'ৰৰ পৰা মানে কি আৰু চাদৰ ওপৰৰ পৰা ব্ৰহ্মপুত্ৰৰ ভিউটো খুব ধুনীয়াকৈ দেখি তাতো আমি উঠিলোঁ, ফটো উঠিলোঁ, ভিডিঅ'ও কৰিলোঁ, আপোনালোকক দেখাম বাৰু। আৰু তাৰ পৰা 3-4টামান পুলি ল'লোঁ, আৰু অলপ সাৰো ল'বলগীয়া আছিলে, কম্প'ষ্ট, সেয়াও ল'লোঁ। সেয়াই
যিহেতু আমি থকা ফ্লেটটোৰ বেলকনিত ৰ'দ নপৰে গতিকে ৰ'দত নোহোৱাহে মই তেনেকুৱা 3টামান প্লেণ্ট ল'লোঁ আৰু যিহেতু ফুল ল'ম বুলি ভাবিলেও ল'ব নোৱাৰিলোঁ কাৰণ ৰ'দ নহ'লে ফুল নহয় সেইকাৰণে এনেকুৱা গ্ৰীনাৰী তেনেকুৱা প্লেণ্ট ৰিলেটেড 3টামান পাত থকা ফুলেই ল'লোঁ আৰু একচুৱেলি মই লগাই পেলাই মই আপোনালোকক নিশ্চয় দেখাম এই নাৰ্চাৰীখনৰ চাওকচোন ফুলবিলাক ইমান ধুনীয়া গ্ৰীনাৰী প্লেণ্টছবোৰ দেখিয়ে ভাল লাগি গৈছে নহয়নে বাৰু তাৰপাছত তেওঁলোকৰ ৰেচিডেঞ্চটোৰ ছাদলৈ আমাক মাতিলে বাইদেউগৰাকীয়ে বোলে ওপৰলৈ আহকচোন এবাৰ ভিউ পইণ্টটো চাই যাওক আৰু তেওঁলোকৰ ঘৰটো ইমানেই ধুনীয়া মানে ছাদৰ ওপৰৰ পৰা ব্ৰহ্মপুত্ৰখন দেখি এয়া চাওক তেওঁলোকৰ ছাদৰ ওপৰত আৰু সেইখন দেখিছেনে দূৰৈত ব্ৰহ্মপুত্ৰ আৰু তলেদি সেই ৰাস্তাটো ধুনীয়াকৈ ইউ টাৰ্ণ লৈ পেলাই গৈছে মানে সেইফালৰ পৰা গুৱাহাটীৰ পৰা আহি আৰু এইফালে আগলৈ গ'লে আপোনালোকে পানীখাইটি চন্দ্ৰপুৰৰ যিমান ভেৰাইটিজ পিকনিক স্পটছবোৰ আছে আৰু আগলৈ চনকা বা কিবা কিবি বহুত নাম আছে আৰু নলকটৰী সেনেকুৱা স্পটছবিলাকলৈ ইচ্ছা কৰিলে পিকনিকত যাব পাৰিব যেতিয়া ছিজন আহিব বা পৰিস্থিতি ভাল হ'ব আৰু আমাৰ ইমান ধুনীয়া লাগিল তেনেকুৱা এটা জেগাত ঘৰ এখন থাকিলে নিশ্চয় খুব ভালেই লাগিব নহয়নে বাৰু গতিকে তেওঁ বাইদেউগৰাকীক সেইকণো অকণ সুবিধা দিলে যিহেতু ভাবিলে মই যিহেতু ভিডিঅ' ক্লিপছ লৈ থকা দেখিছিলে সেয়ে তেওঁ ক'লে যে ব'লক ওপৰলৈ ব'লক ভিউ পইণ্টটো এবাৰ চাব আৰু মোৰ গোটেই নাৰ্চাৰীখন চাব সেই বুলি বাইদেউগৰাকী এটা সুবিধা দিয়াৰ কাৰণে মোৰো খুব ভাল লাগিল আৰু আমি তাতে অকণমান সময় স্পেণ্ডো কৰিলোঁ আৰু অলপ সময় বহিলোঁ ব্ৰহ্মপুত্ৰৰ ভিউ পইণ্টটো চালোঁ আৰু যি 2-4টা ল'বলগীয়া আছিলে প্লেণ্ট ল'লোঁ আৰু সেইটো ৰাস্তা চাওক কেনে ধুনীয়া আৰু সেইখন ব্ৰহ্মপুত্ৰ নদী আৰু সেইখন হয়তো সময়ত আমি গৈ পাওঁতে প্ৰায় 4:30মান বাজিছিল আৰু খুব ধুনীয়া এয়া প্লেণ্টকেইটা আনি বাৰাণ্ডাতে ৰাখিছোঁ বাইদেউগৰাকীয়ে এটা কথা ক'লে যে প্লেণ্টকেইটা প্ৰায় 15 দিনমান আপুনি বেলেগ টাবলৈ শ্বিফ্ট নকৰিব যিহেতু এনভাইৰনমেণ্টৰ মতে তেওঁলোকে আহিছে সিহঁতে যদিও গছ যদিও ফুল যদিও প্লেণ্ট সিহঁতক এডজাষ্ট হ'বলৈ টাইম লাগে সেইকাৰণে 15-20 দিনমান মই শ্বিফ্ট নকৰোঁ জেনেৰেলি এটা প্লেণ্ট মই টাবত মাটিৰ টাবত তেওঁলোকে চেল কৰাৰ কাৰণে অলপ দেখাত ইমান ভাল লগা নাই তথাপি 15 দিনমান থাকক আৰু এয়া মানে ৰেলিঙত ওলমাই থোৱা প্লেণ্টকেইটাৰ অৱস্থা দেখিছেই নহয় একদম শুকাই গৈছে গোটেইকেইটাতে কম্প'ষ্ট দি অলপ ভালকৈ গ্ৰ'থটো তাহাঁতৰ হেল্থটো অলপ কেয়াৰ ল'ব লাগিব আৰু এইটো হৈছে মানি প্লেণ্ট চাইডৰ ৰেলিংডালত এনেকৈ মানে বগাই গৈছে আৰু এয়াই হৈছে সৰু সুৰাকৈ মোৰ 2-4টামান পুলি লগাই অকণমান গ্ৰীনাৰী কৰি ৰাখিব বিচাৰোঁ আৰু এইফালে পিছদিনাখন ৰাতিপুৱা তেওঁ মানে মিষ্টাৰে অলপ কম্প'জ আৰু মাটি দি এটা ৰেচিঅ' বনাই মোক দেখাই দি কৈছে বাকীখিনি সময়ত অফিচত যোৱা সময়ত তুমি এইখিনি কৰিবা আৰু সেয়ে তেওঁ অলপ দেখাই দিলে আৰু মানে হেং কৰা টাবকেইটাতো অলপ কম্প'জ দি দিছে কাৰণ সিহঁতৰ গ্ৰ'থটো হেল্থটো ভাল নোহোৱাৰ কাৰণে মোৰো বেয়া লাগি আছে শুকাই খিনাই গৈছে সেইকাৰণে অকল একচুৱেলি পানী দিলেই নহয় সপ্তাহত এদিন বা মান্থলি কমেও 3 দিনমান হ'লেও কম্প'ষ্ট দিবই লাগে কালি ঘূৰা পকা কৰি আহিলোঁ মোৰ ভাল লাগিলে একদম নেচাৰেল গ্ৰীনাৰী এনভাইৰনমেণ্টটো সঁচাই ভালেই লাগে আৰু যিহেতু কোনো মানুহ নাছিলে সেইকাৰণে অকণমান সময় তাতে অলপ কটালোঁ ভাল লাগিলে তাৰপাছত আহোঁতে এখন ধুনীয়া নাৰ্চাৰীৰ পৰা কেইটামান পুলি ল'লোঁ আপোনালোকতো দেখালোৱেই সেইকেইটা আজি ৰোৱাও হ'ল আৰু আজি হৈছে সোমবাৰ আৰু সোমবাৰ আজি শাওণ মাহৰ প্ৰথম সোমবাৰ একচুৱেলি শাওণ মাহৰ প্ৰত্যেককেইটা সোমবাৰে মই আগতে বিয়াৰ আগতো বা বিয়াৰ পিছতো সোমবাৰকেইটা নিৰামিষ খাই মন্দিৰলৈ যাওঁ কিন্তু এতিয়া কৰোণা পৰিস্থিতিৰ কাৰণে মন্দিৰলৈ যাব পৰা নাই সেই ঘৰতে আৰু চাকি বাতি জ্বলাই শিৱৰ অষ্টুত শতনাম পঢ়িলোঁ আৰু এই ফুটকেইটা আছেই বাৰু আৰু ব্ৰত তেনেকৈ কৰা নাই যিহেতু ল'ৰাৰ লগত টোপনি ক্ষতি হয় বা লাগি থাকিবলগীয়া হয় সেইকাৰণে নিৰামিষেই ভোজন কৰিলোঁ নিৰামিষে খোৱা গ'ল সেয়াই আৰু তাৰপাছত এতিয়া অৱশ্যে দুপৰীয়াই হ'ল প্ৰায় 3:15 মানে হ'ল লাঞ্চ কৰিলোঁ কৰি আজি এটা চুইট ডিছ বনালোঁ অলৰেডি বনাই হৈ গ'ল ৰেচিপিটো মোৰ ভিডিঅ'ত মোৰ চেনেলত দিয়াই আছে এইটো এটা মেংগ' পুডিঙে হয় অলপ ওপৰত মই কাষ্টাৰ্ড আৰু চকলেট তেনেকৈ অলপ মেল্ট কৰি অলপ গ্ৰেট কৰি তেনেকৈ দি দিছোঁ মিক্স আৰু এইটো কোনো মেংগ' পুডিং বুলি নহয় আৰু চাই পেলাই দেখিলোঁ কলো আছেচোন এটা এই কলটো গ্ৰেট কৰি দি দিওঁ নেকি তেতিয়া অলপ খাবলৈও ভাল লাগিব মিক্স ফ্ৰুইট এটা চুইট ডিছ হ'ব আৰু মিষ্টাৰো আহি পোৱা নাই তেওঁ 5:30 ঘৰ আহি পায়হি আৰু ৰাতিপুৱা ভাতেই খাই যায় আহি পোৱাৰ পিছত ৰুটি ভাজি তেনেকৈ বনাই দিওঁ আৰু লগতে যদি এনেকুৱা এটা চুইট ডিছ বা আইচক্ৰীম কিবা এটা থাকে খুব ভাল পায় খাবলৈ যিহেতু এটা গৰম আহি পেলাই চাহ নেখায় কেতিয়াবা মই মেংগ' শ্বেক বা বানানা শ্বেক বনাই দিওঁ বা কেতিয়াবা এনেকুৱা চুইট ডিছ থাকে গতিকে সেয়া সেইটো বনাই ট্ৰাই কৰিলোঁ আৰু ল'ৰাটো অলপ শুই আছে চ' চাওঁ নেক্সট কি কৰোঁ দেখাই থাকিম
চ' ভাবিলোঁ আমাৰ বিয়াৰ ৰিচিপশ্যন বিয়া জোৰোণৰ ফটোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ নেকি। মাজতে এবাৰ ভাবিছিলোঁ, সময় সুবিধা নিমিলিলে। আমাৰ বিয়া আছিলে 2019ৰ 25 জানুৱাৰী আৰু ৰিচিপশ্যন আছিল 27 জানুৱাৰী আৰু ভেন্যুটো আছিল হোটেল শলিন গ্ৰেণ্ড। চ' দেখাওঁ ব'লক, চাই থাকিব। এইজনী হ'লোঁ মই, দেখিছেনে? খুব ধুনীয়া শ্লিম আছিলে নহয়নে বাৰু? এতিয়াতো ইয়াৰ ডাবল হৈ গ'লোঁ, মানে পষ্ট প্ৰেগনেঞ্চি প্লাছ কৰোণা, যিয়ে নকয় আৰু। একচুৱেলি কৰোণা বুলি ক'লোঁ কিয়, ভিটামিনছবোৰ খোৱাৰ কাৰণে ৱেইট গেইন হ'ল আৰু ইমান ধুনীয়া শ্লিম আছিলোঁ। অৱশ্যে তেতিয়া ৰেগুলাৰ বেচিছত জিম গৈ আছিলোঁ, সেইকাৰণে আৰু। সেইখন হৈছে জোৰোণৰ আগমুহূৰ্তত আৰু এইবোৰ ফেমিলিৰ মানুহ। সেইজনী মোৰ খুব ভাল এগৰাকী ভণ্টি, কলিগ প্লাছ বান্ধৱীৰ নিচিনা। এইবোৰ ৰিলেটিভছ। এজন মোৰ দাদা, এগৰাকী বৌ, এয়া হৈছে মোৰ মা, এইগৰাকী মোৰ শাহু মা আৰু এইগৰাকী মোৰ পেহী শাহু। তেখেতক ব্লগত দেখিয়ে থাকে। আৰু এইকেইগৰাকী মানে মোৰ জেঠাহুৱে, মিষ্টাৰৰ জেঠাইকৰ ছোৱালী এগৰাকী, এগৰাকী জেঠাইকৰ ছোৱালী, এগৰাকীও জেঠাইকৰ ছোৱালী। সেইবোৰ কাজিনবোৰ, তেওঁলোকৰ পৰিয়ালৰ। আৰু এইটো হৈছে নীলকটো চিনি পায়, ব্লগতটো দেখিয়ে থাকে। মোৰ একমাত্ৰ এটাই ভতিজা। তেতিয়া তাৰ 3 years আছিলে, এতিয়া তাৰ 5+। এগৰাকী বৌ, এয়া মা, এয়া মই। আৰু এয়া জোৰোণ অহাৰ সময়ত একদম হয়তো স্পষ্টকৈ নেদেখিব আৰু, যিহেতু মই মোবাইলেৰে শ্বুট কৰোঁ, গতিকে মোবাইলৰ কেমেৰাত হয়তো ইমান উজ্জ্বল নেদেখিব পাৰে। এই গোটেইবোৰ মোৰ ইনলজ হয়, মানে গোটেইবোৰ মোৰ হাজবেণ্ডৰ, এয়া বায়েক জেঠাইকৰ ছোৱালী, এয়া মোমায়েকৰ বোৱাৰীয়েক বৌ আমাৰ, এগৰাকী বাইদেউ মানে হাজবেণ্ডৰ মামাকৰ ছোৱালী, এগৰাকীও তেনেকুৱা জেঠাইকৰ ছোৱালী, এগৰাকী মামাকৰ ছোৱালী। এই গোটেইবোৰ হাজবেণ্ডৰ ফালৰ আৰু কাজিন, এইবোৰ তেনেকুৱা ৰিলেটিভছ তেওঁলোকৰ। আৰু এইগৰাকী মোৰ ভণ্টিৰ নিচিনা বান্ধৱী কাম কলিগ, মানে নগাঁৱত থাকোঁতে বিয়াৰ আগত মই য'ত কাম কৰিছিলোঁ সেই কলেজখনত তেওঁ মোৰ মানে কলিগ আছিলে আৰু খুব ভাল বান্ধৱী আৰু ভণ্টিৰ নিচিনাও। বিয়াখনত বহুত আগভাগ লৈ দিছিলে। আৰু এইবোৰ তেওঁলোকৰ ৰিলেটিভছবোৰ। আৰু এয়া মোক জোৰোণ দি থাকোঁতে আৰু এইগৰাকী মোৰ মাহী, সৰু মাহী, মাৰ নিজৰ ভনীয়েক আৰু নিজৰ মাহী মোৰ এগৰাকী। আৰু এইবিলাক ফটো দেখিছেনে, মই পজ দি উঠিছোঁ। ক্ষীণ আছিলোঁ কাৰণে খুব ধুনীয়া লাগে আৰু। একচুৱেলি শ্লিম হৈ থাকিলেতো যিকোনো কাপোৰতে ভাল লাগে আৰু মেকআপটোতো প্ৰফেশ্যনেল মেকআপততো ভাল লাগে আৰু। চ' সেয়া আৰু এইবিলাক জোৰোণ পিন্ধাবলৈ অহাৰ আগত মই এয়া পজ দি ফটো উঠিছিলোঁ। এয়াও তেনেকৈ মই কেইবাখনো এলবাম আছে, গোটেইকেইখন নেদেখাওঁ। এখন এজ এ হোল এলবামত যিখিনি ফটো আছে মই সেইখিনি আপোনালোকক অলপকৈ দেখাম আৰু, যিহেতু গোটেইবোৰ একেলগে দেখালে ভিডিঅ'টো দীঘল হৈ যাব আৰু এনেকৈ চাই সকলোৱে ইমান ভাল নাপাবও পাৰে। সেয়াই আৰু সেয়া। এয়া মোৰ মেইন ছেটযোৰ, মানে বিয়াৰ মেইন ছেটযোৰ। এয়া বিয়াৰ সময়ত আৰু। এইখিনি হৈছে আমাৰ ৰিচেপশ্যনটো হৈছিল আমাৰ হোটেল শলিন গ্ৰেণ্ডত হৈছিলে। আৰু সেয়া ৰিচেপশ্যনত মই ৰেড ড্ৰেছ পিন্ধিছিলোঁ আৰু এখন ব্লু কালাৰ মই এনেকৈ ছাইডত ৰিহা টাইপত এখন লোৱাৰ তেতিয়া ষ্টাইল আছিল আৰু 2.5 বছৰৰ আগত। এইজন মোৰ মিষ্টাৰ, তেখেতক মই পাগুৰি পিন্ধিব দিছিলোঁ, যিহেতু তেখেতৰ অলপ চুলি কম, সেইকাৰণে মই তেখেতক পাগুৰি পিন্ধিব দিছিলোঁ। আৰু পাগুৰি পিন্ধাত বাৰু সকলোৱে ভাল লাগিছে বুলিয়ে কৈছিলে। আপোনালোকৰ বাৰু কেনেকুৱা লাগিছিল জনাবচোন। আৰু এইগৰাকী হৈছে এথেনিয়ান প্ৰফেশ্যনেল যিখন চেলুন আছে সেইখনৰ পৰাই মোক সজাইছিলে, ৰিচিপশ্যনতেই হওক বা জোৰোণতেই হওক। আৰু মেহেন্দিও মোক সেই এথেনিয়ান প্ৰফেশ্যনেলৰ পৰাই আহি সজাইছিলে, যিখন নেক্সা শ্ব'ৰুমৰ ওপৰত আছে সেইখন তেওঁলোকৰ। আৰু এইজনী হৈছে মই। আৰু এইবোৰ তাতে আৰু এইবোৰ অলপ যি পাৰে অলপ ডেক'ৰেশ্যন কৰোৱা হৈছিলে। এয়া তেওঁলোকৰ ৰিলেটিভছ, এয়া তেওঁলোকৰ কাজিন। এইগৰাকী মোৰ শাহু মা আৰু এইগৰাকী মোৰ শাহু মাৰ বৌয়েক, মানে মোৰ মামী শাহুৰ হয়। আৰু এইগৰাকী মোৰ হাজবেণ্ডৰ মামাকৰ ছোৱালী, মানে মোৰ বাইদেউ জেঠাহুৱে হ'ব। এইগৰাকী মামাকৰ ছোৱালী, এগৰাকীও মোৰ হাজবেণ্ডৰ বায়েকৰ ছোৱালী, মানে গোটেইকেইগৰাকী মোৰ জেঠাহুৱে আৰু ইনলজ। আৰু এইগৰাকী সেয়া মানে মোৰ কলেজৰ যিগৰাকী কলিগ আছিলে। আৰু এয়া
শাহুমাৰ লগত মই আৰু হাজবেণ্ড। তেখেতৰ তেতিয়া চুলিখিনি কাট কৰা নাছিলতো, অকণমান খোপা হিচাপে বান্ধিছিল তেখেতে। এতিয়া অৱশ্যে বব কাট কৰি দিয়া গ'ল তেখেতে মানে কম্বিং কৰিবলৈ যাতে সুবিধা হয় সেইকাৰণে কৰি দিয়া গ'ল। আৰু এইটো হৈছে আমাৰ নীল, তেতিয়া তাৰ 3 years। এইটো নীল আৰু এইবোৰ তেওঁলোকৰ ৰিলেটিভছ। সেইখিনি আৰু গোটেই এলবামটো মই দেখুওৱা নাই, অলপকৈ দেখালোঁ আৰু 2-3খন আছে। জোৰোণৰ বেলেগকৈ, ৰিচিপশ্যন, আমাৰ ঘৰৰ তেওঁলোকৰ ঘৰৰ বেলেগকৈ লৈছিলে, কিন্তু মই এজে হ'ল যিখনত আছে তাৰ পৰা অলপকৈ দেখালোঁ। আৰু আপোনালোক কেনেকুৱা লাগিল চাই জনাবচোন। মোক বাৰু তেতিয়া ভাল লাগিছিল নে এতিয়া ভাল লাগে কাহিনী জনাবচোন। মই বাৰু এতিয়া শকত হৈ যোৱাৰ কাৰণে মই নিজকে ইমান ভাল নেদেখোঁ, তথাপিও কিছুমানে কয় তেতিয়া বেছি ক্ষীণ আছিলা, সেয়াই আৰু। গতিকে ভাবিলোঁ আজিৰ ব্লগটোত আপোনালোকৰ লগত এইখিনিয়ে শ্বেয়াৰ কৰিলোঁ আৰু বেছি বিশেষ আৰু দীঘলীয়া নকৰোঁ। আজিৰ ব্লগটো ইয়াতে সামৰিছোঁ। যদি আপোনালোকৰ ভাল লাগিল, আগতে কোৱাৰ নিচিনা লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ সামৰিছোঁ। মই আকৌ লগ পাম মোৰ অন্য এটা ভিডিঅ'লৈ। বাই বাই, টেক কেয়াৰ এণ্ড লাভ ইউ অল।